এভৰিৱান, মই কল্যাণী। নিশ্চয় আপোনালোক সকলো ভালে কুশলে আছে। আজি মই এই ভিডিঅ'ত মোৰ ফুলনিত এই শীতত কি ফুল ফুলিছে তাকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব। আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, তেতিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আহকচোন এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে মোৰ বগেনভেলিয়া ফুলিবলৈ ষ্টাৰ্ট হৈছে। এইজোপা ফুলতে মোৰ দুটা কালাৰ ওলাইছে, এইফালে ৰাণী কালাৰ ওলাইছে আৰু এইফালে মাটিয়া ৰঙৰ ওলাইছে। খুব ধুনীয়াকৈ ফুল ফুলে এই ফুলজোপা, থোপা থোপা হয়, সৰু সৰু মিহি ইয়াৰ পাহিবোৰ। আপোনালোকক মই কেয়াৰ টিপছ মোৰ বগেনভেলিয়া ভিডিঅ'ত দি দিছোঁ, আপোনালোকে নাই চোৱা যদি চাই ল'ব পাৰিব মই কেনেকৈ আপডাল কৰিছিলোঁ বগেনভেলিয়াখিনি। এইজোপাতো ফুল আহিছে, এইজোপাত দুটা কালাৰ একেলগতে ফুল ফুলে। পাতো দুই ৰঙৰ হয়, সেউজীয়া আৰু হালধীয়া, দেখিবলৈ খুব ভাল লাগে। এইফালে মোৰ পাতবাহাৰ আছে, ভেলভেট পাৰ্পল ভেলভেট প্লেণ্ট হয় এজোপাৰ নাম। এয়া মোৰ বোছ লিলি। এইজোপা বগেনভেলিয়া ছেকেণ্ড টাইমৰ বাবে ফুলিছে আকৌ। এবাৰ আগতে ফুলি শেষ হৈ গ'ল, এতিয়া আকৌ নতুনকৈ ফুলিছে। এইজোপাও খুব ধুনীয়া লাগে দেখিবলৈ। ইয়াৰ পাতো বেৰিকেটেড হয়। এইফালেও এজোপা ফুলিছে, এইজোপাও ৰাণী কালাৰ টাইপৰে হয়, ডাঠ পিংক হয়। এইজোপাও ধুনীয়া, এইজোপা অলপ ছিংগুল পেটেলৰ হয়, ফুল অলপ কমকৈ আহে এইজোপাৰ। খুব ধুনীয়া লাগে এইজোপাও দেখিবলৈ যেতিয়া বেছিকৈ ফুল ফুলে। মোৰ এতিয়া এইবিলাক চব ফুলিবলৈ ষ্টাৰ্ট কৰিছে। এইজোপাতো আহিছে অলপমান। এই দুজোপা বৰ্তমান ফুলা নাই এতিয়ালৈকে, এইজোপা ফুলা নাই। এয়া মোৰ চেলভিয়া প্লেণ্ট হয়, যোৱা বছৰে আছিলে, মই ডালৰ পৰা তৈয়াৰ কৰা হয়। এইফালে মোৰ ইফৰবিয়া ফুলি আছে। ইফৰবিয়াবোৰ ফুলিলেও খুব ধুনীয়া লাগে দেখিবলৈ। এইপিনে ইন্দ্ৰমালতী ফুলিবলৈ ষ্টাৰ্ট কৰিছে। এইখিনি ইন্দ্ৰমালতী। এইপিনে মাটিত মোৰ নাৰ্জী ফুল লগাই থৈছোঁ, নাৰ্জী ফুলো খুব ধুনীয়াকৈ ফুলিছে। নাৰ্জী ফুলৰ ভিডিঅ' এটাও দিয়া আছে, মই কেনেকৈ লগাইছিলোঁ, কেনেকৈ আপডাল কৰিব লাগে, আপোনালোকে চাই ল'ব পাৰিব। লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। এইপিনে মোৰ ইমপ্ৰেশ্যনবোৰ ফুলিবলৈ লৈছে। এইজোপা বায়' কালাৰ হয়। ভিনকাবোৰো অলপ অলপ ডাঙৰ হৈছে, বগা এফালে ফুলিছে। এইপিনে মই বিগনীয়া লগাই থৈছোঁ, হোৱাইট, পিংক আৰু ৰেড। এইপিনে চেলভিয়া লগাইছোঁ, মই কাটিঙৰ পৰা তৈয়াৰ কৰিছিলোঁ যোৱা বছৰে। মোৰ ফুলবোৰ যেতিয়া সম্পূৰ্ণকৈ ফুলিব তেতিয়া মই আকৌ এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আজিলৈ আহিছোঁ।